ভিডিঅ'টো আৰম্ভণিতে এটা কথা, তুমি প্ৰেমত পৰিছা নেকি? কমেণ্টত জনাবা। ব'লা আৰম্ভ কৰোঁ। প্ৰকৃত পুৰুষে কেতিয়াও ৰাজকন্যা নিবিচাৰে। যাক ভাল পায় তাকেই ৰাণীৰ নিচিনাকৈ ৰাখে। এনেকুৱা এজনক ভাল পোৱা যি তোমাৰ সৌন্দৰ্যতকৈ তোমাৰ মনটোক বহুত বেছি ভাল পায়। ইগো মাত্ৰ 3টা আখৰৰ এটা শব্দ, কিন্তু শক্তি ইমানেই বেছি যে 12টা আখৰৰ ৰিলেশ্যনশ্বিপকো ভাঙি দিব পাৰে। আগতে ধনী হোৱা, তাৰ পিছত প্ৰেম কৰিবা, কাৰণ পকেটত টকা নাথাকিলে প্ৰেমো টিকি নাথাকে। ভাল পোৱাটো হৈছে তাজমহলৰ দৰে, দেখিবলৈ বৰ ধুনীয়া, হ'লেও বনাবলৈ বহুত কঠিন। যেতিয়া তুমি পৃথিৱীৰ সকলো বস্তুকেই ধুনীয়া দেখিবা, জানিবা তুমি প্ৰেমত পৰিছা। ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰিব, কাৰণ আপোনাৰ মৰমে পৰৱৰ্তী ভিডিঅ' বনাবলৈ উৎসাহ যোগাব।